বন্ধুসকল ড্ৰেগন ফলৰ গুণাগুণ সোৱাদ ইত্যাদিৰ কথা বহুত শুনিলে কিন্তু নিখাৰ মৰতক খৰগী ধামলৈ ৰূপান্তৰিত কৰা এইবিধ ফুল আপুনি কেতিয়াবা দেখিছেনে যদি দেখা নাই তেনেহলে আহক আজি আমি উপভোগ কৰোঁ ড্ৰেগন ফুলৰ অপৰূপ সৌন্দৰ্য। হেল্ল' ফ্ৰেণ্ডছ, মই ৰামেন কুমাৰ নাথ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ জনালোঁ স্বাগতম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ড্ৰেগন ফলৰ গছত হোৱা কিছুমান ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি নিশাৰ আন্ধাৰত থোপা থোপে ফুলি থকা ড্ৰেগন ফুলৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰোঁ আহক। এয়া চাওক, চালে চকুৰোৱাকৈ ফুলি আছে এটাৰ পিছত এটা ড্ৰেগন ফুল। যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেনেহলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। যদি